নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিলোঁ কলডিল আৰু মচুৰ দাইলৰ পিটিকা। এই পিটিকা অসমীয়া মানুহৰ এটা বৰ জুতি লগা খাদ্য। ইয়াক বনাবলৈ তেনেই সহজ। তেন্তে আহকচোন ৰেচিপিটো মই কেনেকৈ বনাইছোঁ সেইখিনি আমি প্ৰথমতে চাই লওঁ। কলডিল এটা মিহিকৈ ৰুকি ল'ব বা কাটি ল'ব, মচুৰ দাইল আধা কাপ ল'ব, পিঁয়াজ এটা, ধনিয়া পাত এমুঠি আৰু কেঁচা জলকীয়া। প্ৰথমতে কলডিলটো ভিডিঅ'টোত দেখুৱাৰ ধৰণে কাটি ল'ব লাগিব। ঠিক ভিডিঅ'টোত দেখুৱাৰ ধৰণে কলডিলখিনি কাটি ল'ব। ইচ্ছা কৰিলে ৰুকোনাত ৰুকিও ল'ব পাৰিব। কলডিলখিনি কটা হৈ গৈছে। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দি তাত মচুৰ দাইলখিনি দি দিব। মচুৰ দাইলখিনি আগতে পানীত কিছু সময় তিয়াই কোমল কৰি ল'ব। সোৱাদ অনুসৰি নিমখ দি অকণমান পানী দি দাইলখিনি প্ৰথমতে সিজাই ল'ব লাগিব। দাইলখিনি যেতিয়া সিজি উঠিব তেতিয়া কাটি লোৱা কলডিলখিনি দি দিব লাগিব। অলপমান পানী যোগ কৰি দিব। তাৰপিছত ঢাকনিখন লগাই 5 মিনিটমান সিজিব দিব। 5 মিনিট পিছত ঢাকনিখন গুচাই ল'ব আৰু দাইল আৰু কলডিলখিনি ভালকৈ মিহলি কৰি ল'ব। পুনৰ ঢাকনিখন লগাই দিব 1 মিনিটমানৰ কাৰণে। 1 মিনিট পিছত ঢাকনিখন গুচাই ল'ব আৰু পুনৰ ভালকৈ সকলোখিনি মিহলাই ল'ব। কলডিল আৰু দাইলখিনি প্ৰায় সিজি উঠিছে। এতিয়া গেছ ষ্টভটো বন্ধ কৰি দিব আৰু কলডিলখিনি আৰু মচুৰ দাইলখিনি এখন থালত উলিয়াই ল'ব। তাৰপিছত কাটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত আৰু সৰিয়হৰ তেলখিনি দি ভালকৈ সানি ল'ব। এয়া কলডিল আৰু মচুৰ দাইলৰ পিটিকাখিনি প্ৰায় ৰেডি হৈছে। ইয়াক আপোনালোকে দাইল ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব আৰু অলপমান আদাও মিহলি কৰি দিব। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈকে আহিছোঁ, ধন্যবাদ।